নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আলোচনা কৰিবলৈ ওলাইছোঁ যে পঢ়াৰ সময়ত ৰাতি যেতিয়া পঢ়িবলৈ ধৰে, পঢ়াৰ সময়ত টোপনি নধৰিবৰ বাবে কি কৰিব। প্ৰথম কথা যে পঢ়াৰ সময়ত আমাৰ যিটো বস্তুৰ প্ৰতি আপোনাৰ নিচা থাকে, যিটো বস্তু আপুনি ভাল পায়, যিটো বস্তু আপুনি এনজয় কৰে, সেই বস্তুটো কৰিলে কেতিয়াও আপোনাৰ টোপনি নধৰে। আপোনাক ফেচবুক কৰিবলৈ বা ইনষ্টাগ্ৰাম কৰিবলৈ কোনোবাই মটিভ কৰিব লাগে নেকি? নালাগে নহয়। বা কি কয়, তেতিয়া আপোনাৰ টোপনি ধৰে নেকি? নধৰে নহয়। তেনেহ'লে পঢ়িব হ'লে কিয় টোপনি ধৰে? প্ৰথম কথা, আপুনি পঢ়াটো কেতিয়াও বুজা বা বিৰক্তিকৰ বস্তু হিচাপে ল'ব নালাগে। এটা এনজয় কৰিব লাগে, পঢ়াটো এনজয় কৰিব লাগে। যি পঢ়ে আপুনি সেইটো এনজয় কৰিব লাগে। গতিকে সেইটো হৈছে প্ৰথম কথা। দ্বিতীয় কথা, একেৰাহে কেইবাঘণ্টা ধৰি পঢ়াত বহি থাকিব নালাগে। এটা শ্লট কৰি ল'ব লাগে যে প্ৰতি এঘণ্টা পঢ়িলে 5 বা 10 মিনিট ৰেষ্ট কৰিলে, আকৌ এঘণ্টা পঢ়িলে আকৌ 5 বা 10 মিনিট ৰেষ্ট কৰিব লাগে। তেনেদৰে শ্লট বনাই পঢ়িলে তেতিয়া আপোনাৰ কেতিয়াও টোপনিও নধৰে বা নিজকে ফ্ৰেছ লাগি থাকিব। আৰু সেই যে এঘণ্টা পঢ়াৰ পাছত যি 10 মিনিট ৰেষ্ট কৰিব, সেই ৰেষ্ট কৰা সময়খিনিত কি কৰিব? আপুনি হাইড্ৰেটেড কৰিব পাৰে নিজৰ শৰীৰটো। হাইড্ৰেটেড কৰিবৰ কাৰণে পানী খালে প্ৰচুৰ পৰিমাণে। পানী খোৱাৰ লগে লগে অকণমান দীঘলকৈ উশাহ ল'লে, উশাহ লোৱাৰ লগে লগে মগজুৱে অক্সিজেন ছাপ্লাই পোৱাৰ পাছত গাটো আকৌ সতেজ লাগিব। তাৰপাছত কৰিব পাৰে অকণমান বডিটো ষ্ট্ৰেচিং কৰি দিব পাৰে। তেনেদৰে কৰি যদি পঢ়ে তেতিয়াহ'লে কেতিয়াও পঢ়াৰ সময়ত টোপনি নধৰে। তাৰপিছত তৃতীয় কামটো কৰিব পাৰে, বহুত সময় পঢ়াৰ পাছত আপুনি চকু দুটা হাতেৰে এনেকৈ মোহাৰি দিব পাৰে। মোহাৰি দিয়াৰ পাছত চকুকেইটা ভাল লাগিব। তাৰপিছত আকৌ তেতিয়া এটা নতুন সতেজতা পাব গাটোত। তেনেদৰে পঢ়িলে আপোনাৰ কেতিয়াও টোপনি নধৰে। গতিকে প্ৰথম কথাটো হৈছে কি, যে পঢ়াটো এনজয় কৰিবই লাগিব, তেতিয়া টোপনিটো কেতিয়াও নাহে। ধন্যবাদ।